হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলো ভালেই আছে। আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই একেবাৰে সাধাৰণ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই বনাবলৈ লৈছোঁ লোকেল চিকেন, আৰু এই চিকেন মই আজি বনাম জুইত। গতিকে আহকচোন মই কিদৰেনো বনাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু শেষত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া মই জুই ধৰি ল'লোঁ। এতিয়া ইয়াত কেৰাহী এখন পাতি দিলোঁ। কেৰাহীখন গৰম হ'ল। এতিয়া মই ইয়াত তেল দিছোঁ। তেলখিনি এতিয়া মই গৰম হ'বলৈ দিম। গৰম হোৱাৰ পাছত আলুখিনি অকণমান সময় ফ্ৰাই কৰি ল'ম। আজি বহুত দিনৰ পাছত এইদৰে জুইত বনাবলৈ লৈছোঁ। এয়া তেল গৰম হ'ল। এতিয়া মই ইয়াত আলুখিনি দি দিছোঁ। অকণমান আলুখিনি ফ্ৰাই কৰি লওঁ। এইফালে এয়া লোকেল চিকেন, এয়া পিঁয়াজ কাটি লৈছোঁ আৰু বিলাহী, কেইডোখৰমান লং, ইলাচি আৰু ডালচেনি, দুখিলা তেজপাত, আৰু এয়া আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট। এয়া আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি মই কাঢ়ি লৈছোঁ। এতিয়া মই কেৰাহীত তেজপাত, লং, ইলাচি, ডালচেনি কেইডোখৰমান দি দিছোঁ আৰু পিঁয়াজ দিছোঁ। মই মাংসখিনি আগতীয়াকৈ মেৰিনেট কৰিবলৈ নহ'লে, সময় বহুত কম আছিলে, সেইকাৰণে আজি এনেদৰে বনাবলৈ লৈছোঁ, একেবাৰে সাধাৰণকৈ। এইখিনি এতিয়া অকণমান ভাজি লওঁ। এতিয়া লগতে আদা, নহৰু পেষ্টখিনিও দি দিছোঁ। এইখিনি এতিয়া মই কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। জুইত বনোৱা মাংস খাই বহুত ভাল লাগে, সেইকাৰণে আজি ইমান গৰমতো জুইতে বনাইছোঁ। বহুত দিন খোৱাও নাছিলোঁ। এতিয়া এইখিনি মই কম জুইত কেঁচা গোন্ধটো যোৱালৈকে ভাজি লওঁ। এয়া এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত হালধি দিছোঁ, আৰু মিট মছলা দিছোঁ। মছলাখিনি লাগি নধৰিবৰ কাৰণে অকণমান পানী দি দিছোঁ। মই মিক্সি বাতিটোতে পানী অকণমান দি লৈছোঁ। এইখিনি এতিয়া মই তেল ওলোৱালৈকে ভাজি ল'ম। অকণমান আৰু অকণ দি দিওঁ পানী। এইখিনি এতিয়া মই অকণমান তেল ওলোৱালৈকে ভাজি ল'ম। এয়া এইখিনিৰ পৰা তেল ওলাই গৈছে। এতিয়া মই ইয়াত মাংসখিনি দি দিম।
মই আজি বেছি মছলা দি বনোৱা নাই যিহেতু গৰমো বেছি গৰমত মছলাবোৰ খাবলৈও মন নাযায় আৰু লোকেল চিকেন যিহেতু একেবাৰে সাধাৰণকৈ বনাইছোঁ তেনেকৈয়ে খাই ভাল লাগে মাংসখিনি দি দিলোঁ এতিয়া লৰাইছোঁ অকণমানি মেকুৰী পোৱালি এটা আহি আছে ঘৰৰে মেকুৰী সি পুৰা পাকঘৰলৈ আহি আছে মাংস গোন্ধ পাই এয়া মই মাংসখিনি ভালদৰে লৰাই লৈছোঁ এইদৰে কম জুইত অকণমান লৰাই ভাজি ল'ম এতিয়া মই এয়া নিমখ দিছোঁ নিমখ দি এয়া লৰাই লৈছোঁ মাংসখিনি এতিয়া তেল এৰালৈকে মই ভাজি ল'ম তাৰ পাছতহে আলু দিম দি দিওঁ অকণমান এতিয়া লৰাই লওঁ এয়া মাংসখিনিৰ পৰা অলপ তেল ওলাইছে এতিয়া ইয়াত আলুখিনি দি দিওঁ এতিয়া মই ইয়াত গৰম পানী দিছোঁ উতলিবলৈ দিওঁ অকণমান ঢাকি দিওঁ এয়া ধুনীয়াকৈ উতলি আহিছে আকৌ অলপ সময় ঢাকি দিছোঁ এয়া চাওক মাংসখিনিত আৰু অলপ পানী দি দিলোঁ এতিয়া এয়া ধুনীয়াকৈ উতলিছে এতিয়া মই ইয়াত বিলাহীখিনি দি দিম এতিয়া মই ইয়াত এয়া বিলাহীখিনি দি দিছোঁ বিলাহীখিনি ডাঙৰকৈ টুকুৰা কৰি লৈছোঁ এনেও সিজিয়ে যাব কেৰাহীখন মোৰ অকণমান সৰু হ'ল হ'বগৈ বুলিয়ে ভাবিছিলোঁ অৱশ্যে হৈ যাব বাৰু এতিয়াও এতিয়া আকৌ উতলিবলৈ দিওঁ এয়া চাওক হৈ গৈছে আৰু এতিয়া মই অকণমান ৰঙৰ কাৰণে জলকীয়া গুড়ি দিছোঁ বেছি দিয়া নাই অকণমান দিছোঁ ৰঙৰ কাৰণে দিছোঁ
এয়া চাওক হৈ গৈছে মাংস এয়া লাইটৰ পোহৰটো কম কাৰণে অকণমান ব্ৰাইটনেছটো কম লাগিছে এয়া হৈ গ'ল একেবাৰে সাধাৰণকৈ বনাইছোঁ আজি এতিয়া মই নমাই দিম এয়া মই খাবৰ কাৰণে বাতিত উলিয়াই ল'লোঁ মাংস একেবাৰে আজি সাধাৰণকৈ বনাইছোঁ কম মছলা দি সদায় মাংস আমি মা মছলা দি খাই থকাই হয় কেতিয়াবা এইদৰেও কম মছলা দি খাই ভাল লাগে আপোনালোকৰ বাৰু আজিৰ এই ৰেচিপিটো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যিসকলে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেন্তে আজিলৈ আহোঁ বাই বাই